জাপানৰ আটাইতকৈ সুখী মানুহখিনি অকিনাৱা আইলেণ্ডত বাস কৰে। এই আইলেণ্ডত বাস কৰা লোকসকল শাৰীৰিক আৰু মানসিকভাৱে বহুত শক্তিশালী। তেওঁলোক কেৱল শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালীয়েই নহয়, তেওঁলোক নিৰোগী আৰু চিন্তামুক্ত, অৰ্থাৎ টেনচন ফ্ৰী বা ষ্ট্ৰেছ ফ্ৰী। ইয়াৰ মূল কাৰণ হ'ল এই লোকসকলৰ লাইফষ্টাইল। এই অকিনাৱা আইলেণ্ডৰ লোকসকলে মাছ-মাংসতকৈ শাক-পাচলি বেছি খায় আৰু এই শাক-পাচলিৰ খেতি তেওঁলোকে নিজেই কৰে। এই লোকসকলে নিমখ আৰু চেনি বহুত কম ব্যৱহাৰ কৰে। তেওঁলোকে কেতিয়াও 100% পেট ভৰাই খানা নাখায়। তেওঁলোকৰ মতে কেৱল 80% পেট ভৰাই খাব লাগে। এই 80% মেজাৰ কৰাৰ কোনো পদ্ধতি নাই। গতিকে এজন মানুহে যেতিয়া অনুভৱ কৰে যে তেওঁৰ খাই প্ৰায় হৈছে, তেতিয়াই মানুহজনে